বিয়াৰ আগত ছোৱালীবোৰে নিজকে ভাবে সেলিব্ৰিটি হিৰোইন কিন্তু ইহঁতবোৰৰ এই লেভেল এই এক্সট্ৰা এটিটিউড বেছি দিন নিটিকে কাৰণ বিয়াৰ পাছতে ইহঁতে আচলতে বুজিব পাৰে সিহঁতবোৰ যেন নহয় সেলিব্ৰিটি সিহঁত হয় নৈৰ পাৰৰ চন পৰা বালি মাটি जोर का झटका है जोरों से लगा शादी बन गई ये वजह আচলতে ছোৱালী জীৱনটো এনেকুৱাই বিয়াৰ আগত তাই যিমান ল'ৰাৰ লগত চেনি খাব বিয়াৰ পাছত তাইৰ বাচ্চাই তাইক তাতপৰ দুগুণ মাথা খাব no 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 জেচিবিৰে পিঠি খজুৱাবলৈ আগবাঢ়িল জেচিবিৰ চালকজনেও জেচিবিখনৰ সন্মুখৰ এস্কেভেটৰৰ সুইচ দবালে মানুহজনে পিঠি পাতি দিলে পিঠিত জেচিবি চলিল কেইছেকেণ্ডমান জেচিবিৰ এস্কেভেটৰৰ মাটি খন্দা জুমকেইটা পিঠিত লগাত মানুহজনৰ খজুৱতি নিমিষতে নাইকিয়া হ'ল হাঁহি হাঁহি মানুহজনে পিঠি খজুৱাই নিজৰ কামলৈ বুলি আগবাঢ়িল জেচিবিৰে পিঠি খজুৱা কেৰালাৰ এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত হাতেৰে পিঠি খজুৱা ইজ নৰ্মেল কিন্তু জেচিবিৰে পিঠি খজুৱা ओ भाई मारो मुझे मारो मारो বাইক চলোৱা ভালকে চলোৱা কিন্তু এনেদৰে ইফাল সিফাল কৰি চাল নামাৰিবা এনেদৰে চাল মাৰি ফুৰিলে আচলতে পিঠিৰ চাল যোৱাৰ সম্ভাৱনা থাকে কথা ক'লে অলপ শুনিব লাগে কিন্তু নাই চাল মানে মাৰিবই তো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টাটো কিন্তু বজাবলৈ নাপাহৰিবা তে গাইছ আজিলৈকে এৰিলো বাই বাই হেল্ল' গাইছ বাল নেকি কেলা ওহো এইসব মানে ফকতীয়া চালা কাম নাইকিয়া খন কৰবাৰ বাল নেকি কেলা বাই